অ' শুনিছেনে? অ' উঠক, 8টা বাজিলে। আজি 8টা বাজিলে। শুওঁতে উঠোতে ভুল হৈছে। উঠোতে अरे कहना क्या चाहते हो? হেল্ল' বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। ময়ো ভালে আছোঁ। আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি অকণমান দেৰি হ'ল উঠা, ৰাতিও শোৱা দেৰি হ'ল, সেইকাৰণে বিচনাতে আপোনালোকে দেখা পালে। আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক, দেখাই আছোঁ। ঘৰত নাথাকোঁ, আজি এফালে যাম। ক'ত যাম আপোনালোকক কৈ আছোঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই अभी मजा आएगा ना भिड़ो। আপোনালোকে মোৰ যদি আৰু এটা ভিডিঅ'ত মই কৈছিলোঁ যে মই কি কৰোঁ, আপোনালোকে যদি ভিডিঅ'টো চোৱা নাই, ভিডিঅ'টো মই তলত ডিছক্ৰিপশ্যনত লিংকটো দি দিম, চাই ল'ব। মই যিহেতু আগৰৰ ব্যৱসায় কৰোঁ, আজি আগৰৰ গছ চাবলৈ মই ঘৰৰ পৰা ওলাই আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। বন্ধুসকল, ঘৰলৈ উভতি আহি আছোঁ। আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে। মই আজি চাচি গছ চাবলৈ গৈছিলোঁ, কিন্তু চাচি গছ পচন্দ নহ'লে। এতিয়া বৰ্তমান ঘৰলৈ উভতি গৈ আছোঁ। পেলাই গৰমত অকণমান পথাৰখনৰ চাইডে যে এজোপা গছ আছে, গছজোপা তলতে ৰখিছোঁ কিছু সময়। ৰখি লওঁ, ৰখি পেলাই আকৌ ঘৰলৈ যাম। আগত যিকেইদিন ধৰি লওক ইমান ৰ'দ দিলে, ইমান গৰম, আজি কিন্তু সেই তুলনাত আজি অকণমান ৰ'দটো কম, সেইকাৰণে ধৰি লওক ইমান অশান্তি অনুভৱ হোৱা নাই। ইয়াতে ৰখিছোঁ, বতাহো মাৰি আছে, ভাল লাগিছে। এনেকৈ বহি সঁচাকৈ ভালেই লাগে বাৰু। ফাইনেলি ঘৰ আহি পাই গ'লোহি। বহুত গৰম। আহি থাকোঁতে বজাৰতে সোমাই পেলাই মাছ অলপ কিনিলোঁ, পুঠি মাছ কেজি 50 টকা। আপোনালোকে কমেণ্টত জনাব আপোনালোকৰ ফালে পুঠি মাছৰ কেজি কিমানকৈ চলি আছে। আহি পালোহি, চুলি কাটিবলৈ বহি আছোঁ আমাৰ মাইনাৰ চেলুনত। এইখন আমাৰ চেলুন। আৰু কিমান দেৰি হ'ব? আৰু 7 মিনিট। পিছে চুলিখিনি ফুৰাই পেলাম বুলি ভাবিছে নেকি? হেল্ল' ক'ত গ'লি? কেতিয়া গ'লি? মই যাম। কিবা এটা কোৱা। কাম কৰি আছোঁ, চেষ্টা কৰিছোঁ ভাল কৰিবলৈ, আৰু যদি ভাল হয় ভিডিঅ'ত ওলাবই। আৰু দৰ্শক কিবা এটা কোৱা। দৰ্শকেও 2-4জনৰ যদি পচন্দ কৰে কাটিং ওলাই আহি বন্ধুসকল, ফাইনেলি চুলি কাটি হৈ গ'ল। আপোনালোকে কমেণ্ট এটা কৰি জনাবচোন চুলিখিনি কেনেকুৱা হৈছে কাটিংটো। আমাৰ এইজনে কাটিছে, এইজন প্ৰভুসকল। চুলিখিনি কাটি আহিলোঁ, এতিয়া গাটো ধুই লওঁ। मैं क्या करूं फिर जॉब छोड़ दूं? বন্ধুসকল, গাটো ধুই ল'লোঁ। ইমান গৰম, এতিয়া অলপ ভাল লাগিছে আৰু দেই। A few moments later. বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানতে সামৰিব লাগিব, যিহেতু ভিডিঅ'টো বহুত দীঘল হৈ যাব। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ছাইডত থকা বেল আইকনটো প্ৰেছ কৰি দিব।